নমস্কাৰ বন্ধুসকল, মই অসমীয়া ল'ৰা লৈ আনিছোঁ আপোনালোকৰ এটা নতুন ভিডিঅ'। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চ' পাহাৰত থকা মজাটো বেলেগ, আৰু যদি ভাল পায় লাইক কৰিব, আৰু এনেকুৱা ভিডিঅ' আপোনালোকলৈ আহি থাকিব। চ' চাই যাব ভিডিঅ'টো। এতিয়া আমি বৰ্তমান পাহাৰলৈ গৈ আছোঁ। সৰিয়হ পাহাৰ গোটেইকেইটা আমি গৈ আছোঁ এতিয়া পাহাৰলৈ পামগৈ। এক সেকেন্ড। সো এই দেখো হল পুরা ডাঙৰ এই একদম পুরা এই দেখো পুরা হিল, আৰু এইটো ৰাস্তা একদম পুরা খালি বৰষুণ দি আছে, আৰু যে পানী আহিছে। এইটো ফটোশ্বুট কৰি আছে, আৰু এইটো বাবু ভাই। হাই দিয়া, কেনেকুৱা লাগিছে? মজা লাগিছে। জেগাটো একদম পাৰফেক্ট জেগা, একদম লোকেশ্যন মজা, একদম মজা লোকেশ্যন। ফটো মাৰা এইটো হ'ল ৰাস্তাটো আমি অহা, আৰু সেইকেইটা গৈ আছে। এতিয়া আমি পাহাৰ ঠিক গৈ আছোঁ বৰ্তমান। এতিয়া আধাডোখৰ পাইছোঁ, আৰু আগৰকেইটা গৈ আছে। গৈ আছোঁ পাহাৰত। ত' চাই যাব ভিডিঅ'টো, মজা লাগিছে। ইয়াত মানে 8টা বজো বুলি আহিছিলে। কেনেকুৱা লাগিছে? মজা লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। মজা লাগিছে এই আগতছে, আৰু এতিয়া আহিছোঁহে। ঝৰ্ণাটো নাপালোগৈ, আৰু ঝৰ্ণাটো মানে এইপিনে বিপদ চিন দি থৈছিলে যে, সেই গতিকে নগ'লোঁ সেইপিনে। এতিয়া আমি আকৌ বেলেগ এটা ৰাস্তাত আহিছোঁ। ৰাস্তাটো অহা যিটো ৰাস্তা ওপৰলৈ উঠি যায়, সেইটো মজা লাগে। চলো গৈ আছোঁ পাহাৰ ওপৰত, মজা লাগিছে বে। সেইকেইটা আহিবই পৰা নাই, এইটো এটা দিলোঁ পাটনা, পুৰা মজা লাগিছে বে। ৰখো ভাই, মেৰেকো ৰোৱা জেগাৰ পৰা আমি গৈ আছোঁ বৰ্তমান। এতিয়া এডোখৰ ওখ, এডোখৰ তল, এনেকুৱা। এইটো হ'ল কয়লা খানি। এইটো কেনেকুৱা লাগিছে পাহাৰটি তোমাৰ? এইটো ৰাস্তাৰ পৰা উভতিব লাগিব আকৌ। এইটো ৰাস্তা নাই, এইটো যিহেতু একদম তলত হয়। তাৰপৰা আহিছোঁ একদম ইয়ালৈকে, একদম তলত। আৰু এইটো হ'ল সেইটো ৰাস্তাত আহিছিলোঁ আমি, এইপিনৰ পৰা আহিছিলোঁ। সেইটো ৰাস্তা নাই এইপিনে। এতিয়া আমি বেলেগ এটা ৰাস্তাত আহিলোঁ, সেইটো হ'ল কয়লা খানি। এইটো কয়লা খানি। এতিয়া আমি আকৌ ঝৰ্ণা পাওঁ। তুমি কেনেকৈ গা ধুবা? লেঙেটাই গা ধুব। যিহেতু পুৰা বতাহ মাৰিছে, এখন মাস্কখন এতিয়া মাৰিলোঁ। এইটো নাগালেণ্ডৰ এলেকাত পৰে নি? এইটো নাগালেণ্ডে হয় নাই? এইটো নাগালেণ্ডৰ পাই গ'লো। আৰু যাওঁতে আৰু বেগ চেক নাই, ধৰ হৈ যামগৈ আৰু। समझ रहे हो ना? এতিয়া আমি পাই গ'লো বস্তি পাই পিনি দেখিলোঁ এয়া নাচপতি গছ। এয়া হ'ল নাচপতি গছ। এইবোৰ নাচপতি লাগিছে, কিন্তু সৰু সৰু হৈ আছে এইবোৰ নাচপতি। আৰু গীৰ্জা ঘৰটো হ'ল এইটো গীৰ্জা ঘৰটো এইটোৱে। আৰু এইটো মানে ওপৰলৈ যায় ৰাস্তা। বস্তিটো পাই গ'লো এইটো মই। এইটো হ'ল সেইটো ৰাস্তাত, আৰু আমি আহিছিলোঁ এইটো ৰাস্তাত। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ফ্ৰণ্টৰ ছাইডৰ পৰা দেখাই দিছোঁ আপোনালোকক গীৰ্জাঘৰটো। এইটোৱে হ'ল গীৰ্জাঘৰ, আৰু এইপিনে হ'ল বস্তি। মানে এইপিনেও এখন, এইপিনেও মানে পাহাৰ আছেগৈ। এয়া পাহাৰ, আৰু আমি আহিছিলোঁ এইটো ৰাস্তাত আমি আহিছিলোঁ। আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চ' তেতিয়াহ'লে আজিলৈ বাই বাই।